আপোনালোকে মানুহজনে তেখেতে কি ক'ব বিচাৰিছে কওক আপুনি কওক যে তেখেতে এটা সময়ত তেখেতৰ মানে বহুত প্ৰপাৰ্টি আছে কি হ'ল আপোনাৰ লগত ঘটনাবিলাক তেখেতৰ মাটি সম্পত্তি মানে আছিলে তেখেতৰ বাঁহ বাৰী আছিলে তেখেতৰ কি নাছিলে মানে কিন্তু আজি কালৰ সময়ৰ যিটো ৰূপ মানে সেই ৰূপৰ লগত তেখেতৰো জীৱন সলনি হৈ গ'ল তো বন্ধুসকল মোৰ কথা হ'ল সময় থাকোঁতে আপোনালোকে কিবা এটা কৰি লওক কিন্তু সময় কিন্তু ৰৈ নাথাকে কাৰোলৈ সময় একবাৰ গুচি গ'লে আকৌ সময় ঘূৰাই নাপায় কিন্তু সময়ৰ খৰ সময়তে মাৰিবলৈ শিকক আৰু এই মানুহজনৰ নিচিনা যাতে কাৰো নহয় তাকে মই কামনা কৰিছোঁ আৰু তেখেতকো মই এডভাইচ দিছোঁ যে আগন্তুক দিনবিলাকত তেখেতে এনেকৈ দোকানে দোকানে গৈ খুজি মাঙি খালে কিন্তু আপোনাৰ নহ'ব আপুনিও হাতে কামে লাগিব কিবা এটা কৰি মেলি মই কৈছোঁ আপুনি অলপ অলপকৈ পইচা গোটাই যাওক গোটাই মেলি এখন মোবাইল ঠেলা এখন মোবাইল পাণ দোকান এখন আপুনি কোনোবাই ছেকেণ্ড হেণ্ড যদি বিকে খবৰ লৈ থাকক আৰু লৈ মেলি কষ্ট কৰি খাওক আপুনি দুবেলা দুমুঠি কষ্ট কৰি খাওক আপোনাৰ ভাল লাগিব এনেকৈ খুজি মাঙি খালে আপুনি কেইদিন চলিব আৰু মানুহো আজিকালি কেইটকানো দিয়ে এনেকৈ খোজা মানুহক মগনীয়া মানুহবিলাকক কেইটকানো দিয়ে এটকা কোনোবাইতো নিদিয়েই এনেকৈ মোৰ দোকানত কিন্তু এনেকুৱা বহুত মানুহ আহে মোৰ আৰু মই প্ৰত্যেককে যিমান পাৰোঁ সহায় কৰোঁ আৰু লগতে কিছুমান ভাল এডভাইচো দিওঁ যিমানটো পাৰোঁ এডভাইচ দিওঁ আৰু কাৰোবাৰ কাৰণে কিবা কৰিব পাৰোঁ যদি কৰোঁ নিজৰ সামৰ্থ্য অনুযায়ী কিন্তু মোৰ কথা হ'ল যেতিয়ালৈকে দুবাহুত সাহস থাকে দুবাহুত দম থাকে তেতিয়ালৈকে মানুহে খুজি মাঙি খোৱাতকৈ কৰ্ম কৰি খোৱাটোৱে বেটাৰ মোৰ মতে কৰ্ম কৰি খাওক আপুনি দুখন হাত আছে হাজিৰা কৰি খাওক বহুতো কাম আছে ধৰক যিখিনি কাম বহুতে কৰিব পৰা নাই তেনেকুৱা কামবিলাক হাতত লওক আৰু যাৰ সামৰ্থ্য আছে তেনেকুৱা মানুহবিলাকে এনেকুৱা মানুহবিলাকক অলপ চকু দিবচোন যদি কিবা কৰিব পাৰে এই মানুহবিলাকৰ কাৰণে কিবা যদি কৰিব পাৰে চাবচোন আৰু এই মানুহজনে মোক দুখ কৰি কৈছে তেখেতে পুঁজি মাঙি যিটো পইচা ইনকাম কৰে যেতিয়া ৰাতি ফুটপাথত শুই থাকে তেতিয়া তেখেতৰ 50 টকা 60 টকা 100 টকা যিমান গোট খায় সেই পইচাও কোনোবাই চুৰ কৰি লৈ যায় কিমান নিন্দনীয় কথা কিমান লজ্জাজনক কথা চব এই মগনীয়াৰ পৰাও যে পইচা মাৰি লৈ যায় চুৰ কৰে ইয়াত কিমান মানে বেদনাদায়ক মানে দুখদায়ক কথা চব তেখেতে কিমান মনত আঘাত পাইছে ইনতো এক আঘাত পাইছেই আজি নিজৰ ইমান মাটি বাৰী সম্পত্তি থকাৰ পিছতো তেখেতে আজি ফুটপাথত শুব লগা হৈছে থাকিব লগা হৈছে তো তেখেতৰ প্লেনিং নথকাৰ বাবেই আজি এনেকুৱা হৈছে তেখেতে ভৱিষ্যত পৰিকল্পনা নকৰিলে তেখেতে ভাবিলে যে সদায় সময় একেই থাকিব নেকি সময় পৰিৱৰ্তন নহ'ব চাগে কিন্তু আজি প্ৰেক্টিকেল জামানা আপুনি প্ৰেক্টিকেলি ভাবিব লাগিব আপুনি যিকেইটা দিন জীয়াই থাকে সেই জীয়াই থকা দিনকেইটাত আপুনি এনেকুৱা এটা কিছুমান কাম কৰিব লাগিব যিটো আপোনাৰ বৃদ্ধকালত আপোনাৰ বাবে বুঢ়াকালৰ লাখুটি হিচাপে আপোনাৰ কাম কৰে যাতে সেই মানে এনেকুৱা কিছুমান কাম কৰিব লাগিব যিটো বৃদ্ধকালতো আপোনাৰ যাতে ইনকম আহি থাকে ভাবক আজিৰ পৰা ভাবিবলৈ আৰম্ভ কৰক নহ'লে কিন্তু এই মানুহজনৰ নিচিনা চবৰে হ'ব ৰাস্তা এটা নিজেই বনাওক নিজৰ ইনকম নিজে ভাবক যে মোৰ বুঢ়াকালত মোৰ এটা ইনকম আহি থাকিব মই এতিয়া যদি এইটো কাম কৰোঁ কাৰণ চবৰ জেগাত ৰাইট কাকো দুখ দিব নোৱাৰে আপুনি কাক দুখ দিব আপুনি আপোনাৰ নিজৰ ভুলৰ কাৰণে আজি এইটো দিন বহুতে দেখিবলৈ পাইছে আপুনি প্লেনিং কৰক যে মই এনেকুৱা কাম কৰিম এনেকুৱা এটা প্লেনিং কৰোঁ যিটো মানে মই সময়ত বৃদ্ধকালতো মই নিশ্চিন্ত মোৰ মৃত্যুৰ আগলৈকে মই ধুনীয়াকৈ চলি থাকিব পাৰোঁ যাতে তো আজিয়ে ভাবক এনেকুৱা কিবা কৰিব পাৰে নেকি স্মাৰ্টলি আপুনি ভাবকচোন আৰু কাকো আপুনি
কাক ব্লেম কৰিব, কাকো ব্লেম নকৰিব। আজি মানুহজনে কৈছে মোক ল'ৰাটোৱে আজি ভাল চাকৰি পোৱাৰ কাৰণে মোক আজি ঘৰৰ পৰা উলিয়াই দিলে, তেখেতে দুখ কৰিছে। কিন্তু কিহৰ বাবে উলিয়াই দিছে আজি, কিহৰ বাবে তেখেতে ইমান মানে কি ভুল কৰিলে যে উলিয়াই দিলে তেখেতক, বাপেকক ঘৰৰ পৰা উলিয়াই দিছে? এয়াই নেকি তেখেতৰ পুত্ৰ ধৰ্ম? এয়া নহয়, কিন্তু এইটো ভুল কনচেপ্ট। এনেকুৱা হ'ব নালাগে কেতিয়াও কাৰো লগত। আৰু কথাবিলাক কিমান দূৰ সত্য মই নাজানো, কাৰণ মই কাৰো কথা বিশ্বাসো নকৰোঁ। মই কাৰোবাৰ মুখৰ কথাত কেতিয়াও বিশ্বাস নকৰোঁ, মই যেতিয়ালৈকে চকুৰে নেদেখোঁ। কিন্তু মই মানুহক সদায় প্ৰেৰণা যোগাবলৈ মই চেষ্টা কৰোঁ, যাতে আপুনিও যাতে সেই ভুল নকৰে। আপোনাক ভগৱানে ব্ৰেইন দিছে, আপুনি ভাবিবলৈ, আপুনি 10জনৰ কাৰণে চিন্তা কৰিবৰ কাৰণেও, ভাল চিন্তা কৰিবৰ কাৰণেও আপোনাক ভগৱানে ব্ৰেইন দিছে। এই মানুহজনে যিখিনি কথা কৈছে তেখেতৰ লগত ঘটিছে, হয় ঠিকেই। কিন্তু তেখেতে হয়তো মোৰ মতে তেখেতৰ নিজে কৰ্মৰ ফলতহে আজি এই দিন দেখিছে। তেখেতে প্লেনিং নথকাৰ মানে তেখেতৰ জীৱন যিটো মানে ডেকা কালত যিটো মানে প্লেনিং নকৰাৰ ভুলত আজি এই পৰিণতি ভুগিছে। তো সকলোৱে সময় থাকোঁতেই, গাত দুবাহুত সাহস দম থাকোঁতেই নিজৰ বাবে প্লেনিং কৰক। কাৰোৰে লগত যাতে এনেকুৱা নহওক, মই তাকেই কামনা কৰিছোঁ, ভগৱানৰ ওচৰতো কৰিছোঁ, আৰু যাতে এনেকুৱা দিন নেদেখক কোনো। মানুহ জন্ম লৈছে যেতিয়া মৃত্যু হ'বই। সেইকাৰণে কাইলৈ দিনটোৰ কথা নাভাবিব কেতিয়াও, আজিৰ দিনটোতেই জীয়াই থাকক সুখে সন্তোষে, কাৰো বেয়া অপকাৰ নকৰিব, কেতিয়াও বেয়া চিন্তা নকৰিব, সদায় সৎ পথত থাকক। আজিৰ দিনটোত আপুনি আনন্দ কৰক। আজিৰ দিনটো ভগৱানে দিছে আপোনাক, এই আজিৰ দিনটোতেই 100% আজিৰ দিনটোতেই দিয়ক। আৰু এটা ভাবক যে যদি মই এটা প্লেনিং কৰি থওঁ, এটা প্লেনিং কৰোঁ যাতে ভৱিষ্যততো যাতে মই আৰামছে চলি থাকিব পাৰোঁ মৃত্যু আগমুহূৰ্তলৈকে, মোৰ যাতে কোনো প্ৰব্লেম নহয়। তো যিটো মানুহে যিখিনি আৰ্ণ কৰিছে, যিখিনি ইনকম কৰিছে, তাৰে এটা ভাগ আপুনি সাঁচিবলৈ যত্ন কৰক। বৃদ্ধকালৰ লাখুটি হিচাপে সি সহায় কৰিব। সেই ইনকম যিখিনি আপুনি ছেভিংছ কৰিব, সেই ছেভিংছে সেইখিনি সময়ত আপোনাক সহায় কৰিব। তো আজিৰ পৰাই ছেভিংছ কৰিব শিকক। আৰু কাকো ব্লেম নিদিব কেতিয়াও, যে এইজনৰ কাৰণে মোৰ এনেকুৱা হ'ল নেকি, এইজনৰ কাৰণে মোৰ ল'ৰাৰ কাৰণে মোৰ এনেকুৱা হৈছে, বা মোৰ মা দেউতাৰ কাৰণে মোৰ এনেকুৱা হৈছে। কাকো কেতিয়াও দুখ নিদিব। আপুনি নিজৰ কৰ্ম নিজে কৰক। আপুনি কাকো ব্লেম নিদিব কেতিয়াও, কাৰণ নিজে যেতিয়া অসফলতাৰ মুখ দেখে, তেতিয়া মানুহে আনক ব্লেম দিয়ে। আজি আপুনি অসফল কি কাৰণে হ'ল, সেই টপিকটো মানে কি কাৰণে অসফল হ'ল, সেই বস্তুটো আপুনি বিচাৰক, কিহৰ কাৰণে আপুনি অসফল হ'ল। আপুনি যেতিয়া সেই বস্তুটো বিচাৰি পাব যে এই ভুলটোৰ কাৰণে মই আজি সফল হ'ব নাই পৰা, আপুনি সেই ভুলটো শুধৰাই লওক। আপোনাক সফল হোৱাৰ পৰা কোনেও আপোনাক ৰখাব নোৱাৰে। নিজৰ ভুলৰ পৰা শিকনি লওক, আৰু যদি পাৰে এনেকুৱা ফুটপাথত থকা মানুহবিলাকৰ কাৰণে অলপ ভাবক। যদি কিবা কৰিব পাৰে অলপ ভাবকচোন। মোৰ এটা ভৱিষ্যত পৰিকল্পনা আছে, কিমান দূৰ পাৰোঁ মই নাজানো, কিন্তু মই যিমানটো পাৰোঁ, যিমানটো সামৰ্থ্য হয় মই কৰিম বুলি ভাবিছোঁ। মই জীৱ জন্তুৰ আৰু চৰাই চিৰিকটিৰ বাবে এটা যদি পাৰোঁ
সুকীয়াকৈ বাসস্থান জীৱ জন্তু বনৰীয়া জীৱ জন্তু হওক বা তেখেতসকলৰ সেই জীৱ জন্তুবিলাকক থাকিবৰ কাৰণে কিছুমান জেগা দিম বুলি ভাবিছোঁ। ভৱিষ্যত পৰিকল্পনা আৰু কিমান দূৰ সফল হ'ব পাৰোঁ নাজানো আৰু চৰাই চিৰিকটিৰ বাবে মই মানে বাঁহ গছত বাঁহ এনেকৈ বনাই দিম বুলি ভাবিছোঁ। গছৰ চৰাই চিৰিকটি থাকিবৰ বাবে চৰাই বাসস্থান, জীৱ জন্তু থাকিবৰ কাৰণে জীৱ জন্তুৰ বাবে বাসস্থান আৰু যিবিলাক দুখীয়া মানুহ আছে দুবেলা দুমুঠি খাবলৈ পোৱা নাই মানে সেই মানুহবিলাকৰ কাৰণে কৰিব বিচাৰোঁ, কৰি আছোঁ যিমানখিনি পাৰোঁ। আৰু চব কৰিব নালাগে কেতিয়াও, অহংকাৰ কৰিব নালাগে কেতিয়াও, কিন্তু মই মানে ভৱিষ্যত এটা পৰিকল্পনা জীৱ জন্তুৰ বাবে আৰু চৰাই চিৰিকটি থাকিবৰ বাবে বাসগৃহ মই বনাম বুলি ভাবি আছোঁ মানে। ভগৱানে মোক কিমান দূৰ সফল কৰে মই নাজানো, তাৰ বাবে মোৰ ৱাইফেও মোক অলপ সহায় কৰিম বুলি কৈ আছে যিমান দূৰ পাৰোঁ। ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। লগ পাম আকৌ নেক্সট ভিডিঅ'ত এটা নতুন বিষয়, এটা নতুন টপিক লৈ। নেচাৰ বয় সুৰজিত চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। যদি ভাল লাগে ছাবস্ক্ৰাইব কৰি দিব। নমস্কাৰ।